নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ। আজি হৈছে 17 জানুৱাৰী আৰু আমি মাক জীয়েকে ওলাইছোঁ ঘৰলৈ বুলি। ঘৰত আচলতে এটা প্ৰগ্ৰেম আছে। প্ৰগ্ৰেম মানে কি আৰু দেউতা প্ৰথম মৃতকৰ চাকি জ্বলোৱা সকাম পাতিছে। চ' মই বিহুৰ 3 দিন হৈছে খৰধৰকৈ যি হ'লেও আহিছোঁ। যিহেতু প্ৰথম পাতিছে সকামখন, নাহোঁ বুলি ক'বলৈ বেয়া লাগিলে, মায়ে মাতিছিলে। চ' দৌৰা দৌৰি ৰাতিপুৱাই পৰা আহিছোঁ। আৰু জিও ভেৰি কনফিউজ। তাই দেউতাকে সুধি আছিলে তুমি মাৰ লগত যাবানে পাপাৰ লগত থাকিবা। চ' তাই চাইলেণ্ট আহি আছে। তাই আচলতে একো বেয়া পাবলৈ মন নাই। চ' আহি আছে মনে মনে। এডোখৰ ই থৈ গ'লহি চুকাফত, এডোখৰ আমি যাব লৈছোঁ দাদাৰ লগত, কিন্তু তাই নাযায়। তাই দেউতাকৰ লগতে যায়। আচলতে এডোখৰ আহিলোঁ যে সেইকাৰণে, নহ'লে বাৰু ষ্টাৰ্টিঙৰ পৰা গাড়ীত অহা হ'লে একো নাছিলে। দে দাদা মমো চিপছ আনিব গৈছে দেই। চিপছ খাবা? আনিব গৈছে দেই ৰ'বা। আৰু কথাটো এনেকুৱা হয়, তাই মানে নিজৰ গাড়ীখনত গৈ গৈ বেলেগ গাড়ীত উঠিয়ে নাই পোৱা। কেতিয়াবাহে উঠে বাই চান্স, আৰু সেইকাৰণে মানে তাই কি চাইছা? কোনটো কি বাহিৰত যাবা আকৌ কি কি সেইটো লাগে কি বস্তু হা আহিছে আমাৰ চাকি জ্বলোৱা সকামৰ নিয়ম। আৰু আনফালে আমি বহি চবি পূৰা দিছোঁ। এতিয়া মই খাই বৈ আজৰি হ'লোঁ বাৰু। বাকী ৰাইজে খাইছে, ভিতৰত পাকঘৰত আছে। এতিয়া এনাই ঘৰত সকাম খাই মেলি আজৰি হৈ আমি আহিছোঁ আকৌ টাউনলৈ বুলি ন। তাই পাছত বহি বহুত বেয়া পাইছে। এখন দোকানত সোমালোঁ, বজাৰ চজাৰ কৰিলোঁ, তাৰপিছত আহিছোঁ এতিয়া কাং ধেমাজি মিচিং যাব লাগে হেনো। বলা দেখা উঠিব লৈছোঁ। ভালে বাইদেউ এই বস্তুটো পঠাইলাম ন তো কৰিম এয়া কাপোৰ চাই মেলি আমি আহিলোঁ। কাপোৰ ভালেই, চবে জানে চাগে কাংগাগা, কিন্তু দামটো অলপ বেছি। আৰু আমাৰ বাইদেৱে যেনেকুৱা বিচাৰিছিলে কাপোৰ তেনেকুৱা নেপালে, ত' লোৱা নহ'ল। এতিয়া going লাগে
साला का सरप्राइज দেখিছো আহি ভাবিছো একেবাৰে ওলাম ইমান খিনাইছো চাগেলে জানো মই খিনাইছো মই অকণমান হৈছো বোলে মই তুমি অকণমান দিন গৈছে অকণমান দিন গৈছে এতিয়া অকণমান কেতিয়া হ'ব আইও এয়া আহিছিলোঁ আমি পটককৈ চাহ খাই যাম বুলি কিন্তু বায়ে নেমানে ভাত বনাইছে একদম খাই বৈ যাব লৈছোঁ এতিয়া পাৰ মাৰিছে যোৱাবাৰ নথকালে পাৰ খোৱা নেকি এতিয়া আকৌ খা কেইমাহৰ মূৰত 2 মাহ এতিয়া আকৌ এতিয়া পাৰ আৰু এজনী জিচি জেঠাই 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 বৰ খাব যাব দেহা দিনত নাই হোৱা তাই টোপনি লৈছে সেইকাৰণে হেৰি কৰিছে ভাত গ'লি এতিয়া খাই বৈ লওঁ তাৰপিছত ঘৰলৈ যামগৈ মা অকলে আছে এই আমাৰ লুকাইছে আমাৰ এইটো দুজনীয়ে ষ্টাইল কৰিছে চাওঁ নেল পালিছ চা নেল পালিছ লগাইছে ভালকৈ দেখা দিয়ক এতিয়া আমি ঘৰলৈ যাম দেই ওপৰ যা গুড মৰ্ণিং এ আমাৰ আয়ুষী বাই আয়ুষী ভণ্টি হয়নে এনে এঘৰত আছিলেগে আৰু এতিয়া ৰাতি আহিলে এতিয়া আহিছে বা ছোৱালী হয়নে হাই কৰি দিয়া তুমি হাই কৰি দিয়া এটা লুটুট জনি আমাক যামগে দে আজি দুই ভণ্টিক আমাক লৈ যাম দে দেখা দুজনী খেলি থাকিবা নেক্সট ডে মৰ্নিং গুচি আহিব লগা হয়